যদি ডেইলি ৰাতিপুৱা টোপনিৰ পৰা উঠি মুখখন ধুই অকণমান চাউল লৈ আঢ়োৱা চাউল যিটো কয় সেইটো লৈ ভালকৈ চুবাই 1 গিলাচ পানী খাওক, তাৰপিছত আপুনি খানা খাওক। প্ৰথম 3 দিন আপোনাৰ পেটটো ফুলা ফুলা লাগিব। 4 দিনৰ পৰা আপুনি গেছটো কমি আহিব। আপুনি 45 ডেজ খাওক, আপোনাৰ কেতিয়াও জীৱনত পেটত গেছ নহয়। এইটো গ্যাৰেণ্টি বহুত উদাহৰণ আছে। এটা পজিটিভ ইনস্পায়াৰিং ষ্টৰী লৈ পেলাই আপোনালোকৰ ওচৰতে আহিছোঁ। নমস্কাৰ, মই ৰফিক, আপোনালোকে চাই আছে নবুল মই। আজি ষ্টৰীটো হৈছে এগৰাকী ব্যক্তি, যিগৰাকী ব্যক্তি এটা সময়ত ছুইচাইড কৰিবলৈ নিচিনা চিন্তাও কৰিছিল। মানুহজনে নিজে শেষ হৈ যোৱাৰ চিন্তা কৰিছিল, কিন্তু ভগৱানৰ কৃপাত মানুহজন বাছিল আৰু আজি তেওঁ 100জন মানুহৰ কাৰণে অনুপ্ৰেৰণাৰ উৎস। তেনে এটা পজিটিভ ষ্টৰীলৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। আহক মোৰ লগত আপোনালোকক সেই ব্যক্তিজনৰ সৈতে চিনাকি কৰে। এইটো হৈছে বৰডুবি অঞ্চলৰ সেই মানুহজনৰ ঘৰ আৰু লিখা আছে পেইন ট্ৰিটমেণ্ট চেণ্টাৰ। আজি এটা ব্যতিক্ৰম ধৰ্মী বিষয়বস্তুলৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। মোৰ ডিঙিত দেখিছে এডাল ষ্টেথোস্কোপ। এই ষ্টেথোস্কোপডাল লৈ পেলাই ডক্টৰসকলে আপোনাৰ শৰীৰৰ পৰীক্ষা কৰে। এডালটো আছেই, লগতে মোৰ হাতখন আজি মন কৰকচোন, মোৰ হাতখনত আজি মোজা আছে, হাত মোজা অৰ্থটো কি গম পায়নে? এয়া এই হাতখনতে আপোনাৰ বিভিন্ন এটা ট্ৰিগাৰ পইণ্ট আছে। সেই ট্ৰিগাৰ পইণ্টৰ ওপৰত আজি অকণমান আলোচনা কৰিম। অসম তথা ভাৰতবৰ্ষত বিভিন্নটা ট্ৰিটমেণ্ট আছে, বিভিন্ন ট্ৰিটমেণ্ট। ধৰি লওক আপোনাৰ এলোপেথিক আছে, ইউনানী আছে, আয়ুৰ্বেদিক আছে, আংকুপ্ৰেছাৰ আছে, ইত্যাদি বিভিন্নটা ট্ৰিটমেণ্ট আছে আৰু ট্ৰিটমেণ্টবোৰ তাৰ পদ্ধতিবোৰ বেলেগ বেলেগ। মই আজি যিটো ট্ৰিটমেণ্ট কৈছোঁ এইটো আংকুপ্ৰেছাৰ টাইপৰে হয়। আচলতে আমাৰ বডিটোত, হিউমেন বডিটোত বিভিন্নটা ট্ৰিগাৰ পইণ্ট আছে। এই ট্ৰিগাৰ পইণ্টৰ ওপৰত ডিপেণ্ড কৰিয়েই এই আংকুপ্ৰেছাৰ কামখিনি কৰা হয়। গতিকে আংকুপ্ৰেছাৰ কৰিলে কি কি কৰিব পাৰে, অকুপ্ৰেছাৰ বুলিও বহুতে কয়। আচলতে এইখিনি কৰিলে কি কি কৰিব পাৰে, এনেকুৱা সৰু সৰু দুটামান কথা জানিম। উদাহৰণস্বৰূপে মোৰ নাকৰ খুব প্ৰব্লেম থাকে, নাকৰ এটা ছাইড বন্ধ হৈ থাকে। মই মাজতে বহুত নেজল চলিউশ্যন ইউজ কৰিলোঁ, নিজে মই বহুত নেজল চলিউশ্যন ইউজ কৰিলোঁ। তাৰপিছত মই কিতাপত পঢ়ি পেলাই পালোঁ, যদি এই ছাইডটো বন্ধ থাকে, এইফালে অলপ দেৰি প্ৰেছাৰ দি থাকিলে নাকৰ ফুটা অট'মেটিকলি খোল খাই যায়। প্ৰমাণ কৰি চালোঁ হয়। যেতিয়া গম পালোঁ হয়, ভাল লাগিলে, তাৰপিছত মোৰ এই যিটো আংকুপ্ৰেছাৰ তাৰ ওপৰত অকণমান জনাৰ মন গ'ল আৰু সেইকাৰণে আজি এই ভিডিঅ'টো বনাইছোঁ। মোৰ লগত আজি থাকিব বৰডুবি অঞ্চলৰ গোপাল ৰয় ডাঙৰীয়া। তেখেতে 20 বছৰ ধৰি এই কাৰ্যতে কাম কৰি আছে। গতিকে গোপাল ৰয়ৰ পৰা বাকীখিনি জানো। মোৰ মাজে মাজে মূৰ ঘূৰাইছিলে, মূৰ ঘূৰাই পৰি যাওঁ, মই চেঞ্চলেছ হৈ যাওঁ। তাৰপিছত বহুত ডক্টৰ দেখুওৱা হ'ল। ডক্টৰ দেখুৱাৰ পিছত ডক্টৰে মোক ক'লে যে এইটো এপিলেপচি হয় বা হিষ্ট্ৰিয়া হয়, তেনেকুৱা ধৰণৰ বহুত মেডিকেল কৰাৰ পিছতো সিহঁতে মোক মেডিচিন দি আছিলে। প্ৰথমত দিলে গাৰ্ডিনল 30, তাৰপিছত দিলে টেগেট্ৰল 200, তেনেকৈ কাৰ্বাৰ মাজে পৰা আইপি কম্বিনেশ্যন বহুতখিনি মেডিচিন মোক খালোঁ। খোৱাৰ পিছত মোৰ প্ৰব্লেমটো ভাল নহ'ল। তাৰপিছত যেতিয়া মই খবৰ পালোঁ একুপ্ৰেছাৰ এনেকৈ ট্ৰিটমেণ্ট এটা আছে, তেতিয়া আছিলে আপোনাৰ ডক্টৰ ৰবিশ চন্দ্ৰ বুলি ঝাৰখণ্ডত। এওঁৰ ওচৰত মই ট্ৰিটমেণ্ট ল'লোঁ। এওঁৰ ওচৰত ট্ৰিটমেণ্ট লোৱাৰ পিছত উইদিন 3 মান্থ ট্ৰিটমেণ্ট কৰিলে। ট্ৰিটমেণ্ট কৰাৰ পিছত মই কমপ্লিটলি ভাল হৈ গ'লোঁ। তাৰপিছতে ইয়াৰ সম্বন্ধে মই জানিব বিচাৰিলোঁ। ইয়াৰ সম্বন্ধে জানি মেলি আহি তাৰপিছত মানুহক মই তেনেকৈ ট্ৰিটমেণ্ট দিবলৈ আৰম্ভ কৰিছোঁ। আৰু এই লাঠিটো দি পিনেই মই তেতিয়া কৰিছোঁ, তেতিয়া মেচিন পত্ৰ একো নাছিলে। তেনেকৈ কৰি মানুহ ভাল হ'ল। এইটো আছে, ইয়াৰ নাম হ'ল জিমি। এইটো বহুত ধৰণৰ জিমি আছে, এনেকৈ ডাঙৰ আছে, সৰু আছে, এইবোৰ আছে। এইবিলাক প্ৰেছাৰ পইণ্টত বেলেগ বেলেগ আমাৰ দৰকাৰ হয়। গোপালদাৰ ঘৰটো হৈছে বৰডুবি নেতাজী বিদ্যা মন্দিৰ যিখন স্কুল আছে, স্কুলৰ একদম সমীপতে, তিনিচুকীয়া জিলাৰ বৰডুবি। একদম সৰু সৰু কথা কিছুমান পাতিম। তেওঁৰ ওচৰত বোলে এটা যাদুকী চাৰি এডাল আছে। কি সোণালী দণ্ড, কি কথা অকণমান বুজাই কওক। প্ৰথমতে মই কৈছোঁ যে একচুৱেলি মই ডক্টৰ নহওঁ। আচ্ছা, ঠিক আছে, মই একুপ্ৰেছাৰ থেৰাপি কৰোঁ। হয়,
একুপ্ৰেছাৰ থেৰাপিত আমাৰ এটা সৰু এটা লাঠি এটা আছে, লাঠিৰ নিচিনা, ইয়াক মই জিমি বুলি কোৱা হয়। আচ্ছা এইটো দি পিনে আমি কি কৰোঁ, আমাৰ যিবোৰ পইণ্টছ আছে হয়। সেই পইণ্টৰ এনেকৈ আমি প্ৰেছাৰ কৰোঁ। আচ্ছা ঠিক আছে, এনেকৈ প্ৰেছাৰ কৰাৰ পিছত আপোনাৰ লিভাৰৰ কিবা হৈছে আমি ইয়াত প্ৰেছাৰ কৰিলোঁ। এইটো হ'ল ৰিফ্লেক্স পইণ্ট লিভাৰৰ, এইটো হ'ল আপোনাৰ লিভাৰৰ ৰিফ্লেক্স পইণ্ট। আচ্ছা ঠিক আছে, এইটো হ'ল চেষ্টৰ ৰিফ্লেক্স পইণ্ট, এইটো হ'ল হাৰ্টৰ ৰিফ্লেক্স পইণ্ট। ইয়াত প্ৰেছাৰ কৰাৰ লগে লগে আমাৰ যিটো অৰ্গেন আছে সেই অৰ্গেনতে কামখিনি কৰে। আৰু এইটোকে মানুহক মানে সোণৰ লাঠি বুলি এটা কৈছিলে এটা সময়ত। মোৰ একচুৱেলি কি হৈছিলে, মোৰ সৰুৰ পৰা এটা প্ৰব্লেম হৈছিলে, মই মাজে মাজে ফিট হৈ যাওঁ। এনেকুৱা কৰি মই কমচে কম আপোনাৰ 15-20 বছৰ মোৰ চিকিৎসা হ'ল। আচ্ছা 15 বছৰ চিকিৎসা হোৱাৰ পিছত মোৰ ৰং ট্ৰিটমেণ্ট হ'ল, মোক এপিলেপচি বুলি কৈছিলে, প্লাছ যিটো মিৰ্গি বুলি কয় সেইটো বুলি কৈছিলে। তাৰপিছত মই যেতিয়া খবৰ পালোঁ যে এনেকৈ একুপ্ৰেছাৰ ট্ৰিটমেণ্ট এটা আছে, তাতে চব মানুহ ভাল হয়। এতিয়া মোৰ হাতখনত, মোৰ ইয়াত এখন হাতত কিমানটা মই প্ৰব্লেম আপুনি মোক চাই দিব পাৰিব? ইয়াত আপোনাৰ যি প্ৰব্লেম আছে আপোনাৰ গোটেই অৰ্গেনৰ পৰা আৰম্ভ কৰি আপোনাৰ স্লিপ ডিস্কৰ পৰা আৰম্ভ কৰি যিমানকেইটা প্ৰব্লেম আমি হাততে চাব পাৰোঁ। আচ্ছা, এইবোৰ যদি মই ফিজিকেল যিটো আজিকালি লেবৰেটৰীত টেষ্ট কৰে যে, লেবৰেটৰীত টেষ্ট কৰিলে তাত আকৌ বেলেগ ৰিপৰ্ট পাম? বেলেগ ৰিপৰ্ট নোলাব, নোলায়। ছাপ'জ আপুনি স্পাইনেল কৰ্ডৰ কিবা প্ৰব্লেম হৈছে, মই ইয়াতে জাষ্ট আপোনাক ইয়াতে স্ক্ৰাইবিং কৰি মই আপোনাক গোটেই MRI ৰিপৰ্টখন মই লিখি দিম। ঠিক আছে, লিখি দিয়াৰ পিছত আপুনি যিকোনো পেচেণ্ট এজন লৈ আহিব, মই চিনি নাপাওঁ তেনেকৈ পেচেণ্ট লৈ আহিব, মই টেষ্ট কৰি মই ৰিপৰ্টখিনি লিখিম। তাৰপিছত ক'ম যে আপোনাৰ ৰিপৰ্টখিনি এতিয়া চাওঁ। মই প্ৰতিজন পেচেণ্টৰ ৰিপৰ্ট আগত নাচাওঁ, এইটো কৰাৰ পিছত চাওঁ, আৰু হুবহু A to Z চেম মিলি যায়। আচলতে মানে হেল্থ ইন ইয়ৰ হেণ্ডছ বুলি কিতাপ এখন আছিলে নহয়? হয় হয়। মই বহুত দিনৰ আগত এখন কিতাপ পঢ়িছিলোঁ, হেল্থ ইন ইয়ৰ হেণ্ডছ, মানে আমাৰ হাততে গোটেই ট্ৰিগাৰ পইণ্টবোৰ থাকে, আৰু সেই ট্ৰিগাৰ পইণ্টবোৰ ৰিলিজ কৰি দিলেই বহুতখিনি আৰাম পায় বুলি কয়। আৰাম পায়। আপোনালোকৰ এই যে আজিকালি নতুন নতুন কাপিং থেৰাপি ওলাইছে, এই এনেকুৱা ধৰণৰ আপোনালোকৰ তেনেকুৱা ধৰণে মেডিচিন নেকি এইটো? তেনেকুৱা ধৰণৰ কাপিং থেৰাপি কৰিব পাৰি। কাপিং থেৰাপি ছাপ'জ ধৰক আপোনাৰ ইয়াত পেইন হৈ আছে, মানে ইয়াত আপোনাৰ ব্লাড চাৰ্কুলেশ্যন বন্ধ হৈ আছে, আমি যেতিয়া ইয়াত কাপিং কৰি দিওঁ, সি বহুত দেৰিলৈকে টানি থয়, যিটো কাপিংটো আমি খুলি দিওঁ, খুলি দিয়াৰ লগে ব্লাডটো চাৰ্কুলেট হৈ যায়, আপোনাৰ পেইনটো কমি যায়। আচ্ছা, এইটোৱেই আচলতে আজি যিসকলৰ বেমাৰ হৈ আছে, যিসকলে ভুগি আছে, তেওঁলোকে হয়তো এই ভিডিঅ'টো চাই উপকৃত হ'ব, কিন্তু যিসকলে নতুনকৈ চাইছে তেওঁলোকে কাপিং থেৰাপিৰ বিষয়ে নাজানিব পাৰে, গুগল কৰিলে নিশ্চয় গম পাই যাব। আপোনাৰ ওচৰত যদি মানে এনেকুৱা কেছ আহিছেনে বাৰু, খুব মানে বেলেগ জেগাত খুব ঘূৰি মেলি আহিলে, একো ফলাফল পোৱা নাই, তাৰপিছত আপোনাৰ ওচৰত গৈ পেলাই ভাল হৈ গৈছে? মোৰ ইয়াত 90% পেচেণ্ট, 95% ক'ব পাৰি, যিমান পেচেণ্ট আছে সিহঁতে চব দিল্লী, হায়দৰাবাদ, চব জেগাত ঘূৰি মেলি লাষ্টত মোৰ ইয়াতে আহি কিয়ৰ হৈ গৈছে। তেতিয়া বহুত পেচেণ্ট আছে, আপোনালোকে দৰকাৰ হ'লে সেই পেচেণ্টৰ লগত কথাও পাতিব পাৰে, ফোন নাম্বাৰো লৈ ল'ব পাৰে, কেনেকৈ আছিলে এইবোৰ চব চাব পাৰে। ইয়াত যে আপোনাৰ এগালমান দৰৱ চব যে দেখিছোঁ যে, আপোনালোকে দৰৱো দিয়ে নেকি? আমাৰ একচুৱেলি এইবোৰ দৰৱ নহয়, এইটো হ'ল আপোনাৰ ফুড ছাপ্লিমেণ্ট। ফুড ছাপ্লিমেণ্ট। মানে এনেকুৱাও হয় নেকি যে আমি খোৱা বোৱাৰ ওপৰতে গোটেই বেমাৰটো আমাৰ নিৰ্ভৰ কৰে? গোটেই নিৰ্ভৰ কৰে খোৱা বোৱাৰ ওপৰত। আচ্ছা, এতিয়া কোনোবা মানুহ ধৰক কিডনি ডেমেজ হৈ গৈছে, ডায়েলিচিছ কৰি আছে, ডেট মিনছ তাৰ প্ৰথম চাব লাগিব কি খাব কি নাখাব। ৰাইট, সেইখিনি যদি আপুনি বন্ধ কৰিব নোৱাৰে তেতিয়া কিডনি কেতিয়াও ভাল নহয়। কিন্তু মোৰ ইয়াত এনেকৈ আছে, ক্ৰিটিনাইন লেভেল 7.45 গুচি গ'ল। আচ্ছা, ঠিক আছে, ডক্টৰে জবাব দিলে যে 3 দিনৰ পিছত ঢুকাব। সেই পেচেণ্টক গোটেইখিনি মই ডায়েট চাৰ্টটো চেঞ্জ কৰি দিলোঁ। ডায়েট চাৰ্টটো চেঞ্জ কৰাৰ পিছত তাৰ বডিটো ডিটক্সিফাই কৰিলোঁ। ডিটক্সিফাই কৰাৰ পিছত আমি গিলৈ খাবলৈ দিলোঁ। গিলৈটো আপুনি জানে ঘৰে ঘৰে গছ আছে, এইকেইটা তেনেকৈ আমাৰ ছাপ্লিমেণ্ট, এইকেইটা দিয়াৰ পিছত কমপ্লিটলি ভাল হৈ যায়। আচ্ছা, মই ফুড ছাপ্লিমেণ্টখিনি এবাৰ দেখাই দিছোঁ। এইখিনিৰ ওপৰত বৰ বিশেষ নকওঁ, এইটো কমাৰ্চিয়েল হয়, গতিকে মই এবাৰ বস্তুটো দেখাই দিলোঁ। আৰু এনেই বস্তুবোৰৰ দামবোৰ কিমানমান পৰে বাৰু? বস্তুবোৰ দাম কষ্টলি আছে, কিছুমান ধৰক ষ্টেম চেল আপোনাৰ 6,000 মান পৰি যায়, তাৰপিছত কমতো আছে, 2,000তো আছে, তেনেকুৱা আছে। আচ্ছা, আৰু ছাপ'জ ধৰক যে এতিয়া আমি গেছৰ কাৰণে একদম চিম্পুল এটা প্ৰচিডিউৰ কৰি দিছোঁ। আপুনি গেছৰ কাৰণে আপোনাৰ পেটত সদায় গেছ হৈ থাকে, তাৰ কাৰণে আমাৰ আছে এচিডিটি ৰিলিফ, সেইটো আপোনাৰ ছাপ্লিমেণ্ট। এইটো নাখাই পিনে আপুনি যদি ডেইলি ৰাতিপুৱা টোপনিৰ পৰা উঠি মুখখন ধুই অকণমান চাউল লৈ, আঢ়োৱা চাউল যিটো কয়, সেইটো লৈ ভালকৈ চুবাই 1 গিলাচ পানী খাওক, তাৰপিছত আপুনি খানা খাওক। প্ৰথম 3 দিন আপোনাৰ পেটটো ফুলা ফুলা লাগিব, 4 দিনৰ পৰা আপুনি গেছটো কমি আহিব। আপুনি 45 ডেজ খাওক, আপোনাৰ কেতিয়াও জীৱনত পেটত গেছ নহয়, এইটো গেৰেণ্টি। বহুত উদাহৰণ আছে। বিভিন্নটা নাৰ্ভ, অংগ পতংগ আমাৰ শৰীৰত আছে। এয়া এটা প্ৰাপ্তবয়স্ক পুৰুষৰ তলিকা মূৰ্তি এটা, ইয়াতে আপোনাৰ বিভিন্নটা ট্ৰিগাৰ পইণ্ট আছে। সেই ট্ৰিগাৰ পইণ্টবোৰ তেওঁলোকে ৰিলিজ কৰি দিয়ে, আৰু তাৰ পৰাই তেওঁলোকে বেমাৰৰ উপশম কৰে। বিশেষকৈ যিটো বিষৰ কথা কৈছোঁ, বিষৰ চিখৰ হ'লে এনেকুৱাবোৰ ট্ৰিগাৰ পইণ্টবোৰ ৰিলিজ কৰি দিয়ে, যিটো মানুহে মূৰটো ঘূৰাব নোৱাৰে, এনেকুৱা কৰিব নোৱাৰে,
স্পণ্ডলাইটিছৰ প্ৰব্লেম হয়, এনেকুৱা কিছুমান ট্ৰিগাৰ পইণ্ট তেওঁলোকে কিটিপ আছে, সেইবোৰ তেওঁলোকে এইটো এটা বিজ্ঞানসন্মত প্ৰণালীভাৱে তেওঁলোকে কামবোৰ কৰে আৰু বহুতকেইজনে মানুহে ৰিলিফো পাইছে। ট্ৰিটমেণ্টটোত কৈছোৱে নে গোটেইটো বিজ্ঞানসন্মতভাৱে গোটেই কামখিনি কৰে আৰু হয়তো আপুনি এল'পেথি খাই ভাল পাব পাৰে, মই কোনো হেৰিকে নকওঁ, এল'পেথি হওক, ইউনানী হওক, আয়ুৰ্বেদিক হওক বা আপোনাৰ যিটো আমাৰ ঘৰুৱা বন দৰৱ হওক, সকলোৰে এটা এটা প্ৰণালী, চিকিৎসা প্ৰণালী। গতিকে এই চিকিৎসা প্ৰণালীটো মই নকওঁ যে আপুনি কৰক বা নকওঁ যে আপুনি নকৰিব, এইটো আপোনাৰ নিজৰ বিবেচনাধীন, আপুনি নিজে বিবেচনা কৰিব, যদি ভাল লাগে কৰিব পাৰে।